এই ভিডিঅ'ত তোমালোকক দেখাম NSDL পেমেণ্ট বেংক কেনেকৈ খুলিব পাৰি। তো আগৰ এখন ভিডিঅ' বনাইছিলোঁ বেংক ৰিলেটেডে, এইটো ভিডিঅ'ত কৈছিলে কমেণ্ট কৰি যে ভিডিঅ'টো ষ্টেটাছ দেখুৱাব কাৰণে। এই ভিডিঅ'ৰ জৰিয়তে তোমালোকক ফুল ষ্টেটাছ দেখাম। তো মাই নেম ইজ সঞ্জীৱ, আপোনালোকে চাই আছে SM টেকন'লজি। তো প্লে ষ্ট'ৰৰ পৰা তোমালোকে NSDL GP বুলি আছে এইটো ডাউনলোড কৰিব লাগিব। তো তোমালোকে দেখিবলৈ পাইছে ইণ্টাৰফেচটো কেনেকুৱা। তো বহুত এনেকুৱা আছে, সেইকাৰণে মই এইটো ডিছক্ৰিপশ্যনত দি দিম, তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'বা। মই ডিছক্ৰিপশ্যন ভালকৈ দি দিম, তাৰে পৰা তোমালোকে ডাউনলোডটো কৰি ল'বা। তো মই ইয়াতে ইনষ্টল কৰি দিম, তোমালোকে চাব পাৰিছা ইনষ্টল বুলি অপশ্যন আছে এটা, ইয়াতে ক্লিক কৰিব লাগিব। তো চাওক মই ইয়াতে ক্লিক কৰি দিলোঁ। এই বেংকৰ আপোনালোকে কোনো টেনশ্যন কৰিবলগীয়া নাই। আৰু এই বেংকৰ এটা মূল কথা কৈ দিওঁ, ইয়াতে যদি 1 লাখৰ ওপৰত হয় নহ'লে 6% কৈ আপোনালোকে টেক্স ফাইন ৰাখিব। তাৰপিছত ইয়াতে দেখিবলৈ পাব, মই দেখাই আছোঁ অ'পেন বুলি অপশ্যন, ইয়াতে ক্লিক কৰিব। তো দেখিবলৈ পাইছে, মই ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। আপোনালোকে যিবোৰ আছিলে এইবোৰ আপোনালোকে এলাউ কৰি দিব। তাৰপিছত এলাউ কৰাৰ পিছত এইবোৰ দেখিবলৈ পাইছে। নেক্সট কৰাৰ পিছত আপোনালোকে ইণ্টাৰফেচটো ইয়াতে নেক্সট বুলি এটা অপশ্যন আছে, তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে এলাউ কৰি দিব। এলাউ কৰাৰ পিছত আপোনালোকে ওপৰত দেখিবলৈ পাইছে ইয়াতে ফোন নম্বৰটো দিব লাগিব। তো আপোনালোকে ইয়াতে ফোন নম্বৰটো দি দিব। দেখিবলৈ পাইছে মই ইয়াতে ফোন নম্বৰটো টাইপ কৰি বহাই দি আছোঁ, আপোনালোকে বহাই দিব। তো বহাই দিয়াৰ পাছত প্ৰচিড বুলি এটা অপশ্যন দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ যদি দুটা চিম থাকে, যিটো চিমেদি বনাব সেইটো চিম আপোনালোকে ক্লিক কৰিব লাগিব। তো ক্লিক কৰিছে, মই ইয়াতে ক্লিক কৰিছোঁ, দেখিবলৈ পাব। তো মোৰ এয়াৰটেল চিম, এয়াৰটেলটো ক্লিক কৰিলোঁ। কৰাৰ পিছত আপোনালোকৰ অলপ প্ৰচিড হোৱাতে টাইম ল'ব, দেখিবলৈ পাইছে। তাৰপিছত ইয়াতে আপোনালোকৰ নামটো দিব লাগিব, ফাৰ্ষ্ট নেম, লাষ্ট নেম, আৰু ইমেইল ID আৰু আধাৰ নম্বৰ। দিয়াৰ পিছত আপোনালোকে তলত এটা ক্লিকৰ অপশ্যন আছে, এলাউ বটন আছে, ইয়াতে ক্লিক কৰিব। তো মই ইয়াতে চব বহাই দিলোঁ। ইয়াতে আধাৰ নম্বৰটো বহাই দিব, দেখিবলৈ পাইছে। তো আধাৰ নম্বৰটো বহাৰ পিছত তাৰপিছত তোমালোকে ইয়াতে আপোনালোকৰ এড্ৰেছটো ইয়াতে বহাই দিব লাগিব। তো মই ইয়াতে এড্ৰেছটো ক্লিক কৰিব লাগিব। তো এড্ৰেছটো ইয়াতে ক্লিক কৰিব। মোৰ ভিডিঅ' কোৱালিটিটো ইমান ভাল হোৱা নাই, কাৰণ মই বেলেগ এটা ফোনেদি ভিডিঅ'টো কৰিছোঁ। তাৰপিছত ইয়াতে নেক্সট বুলি অপশ্যন এটা দেখিবলৈ পাব, দেখিবলৈ পাইছে। ইয়াতে নেক্সট ক্লিক কৰিব। কৰাৰ পিছত এটা MPIN বনাব লাগিব, 6টা নম্বৰেদি এটা MPIN বনাব লাগিব। তো আপোনালোকে ইয়াতে এটা 6টা নম্বৰ থকা MPIN বনাই ল'ব। তো মই বনালোঁ। বনোৱাৰ পিছত আপোনালোকে এনেকুৱা এটা ইণ্টাৰফেচ দেখিবলৈ পাব। তাৰপিছত প্ৰচিড বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত আপোনালোকৰ পান নম্বৰটো ইয়াতে বহাই দিব লাগিব। পান কাৰ্ডৰ নম্বৰটো বহাই দিয়াৰ পিছত এনেকৈ দেখিবলৈ পাব। তাৰপিছত তোমালোকে দেখিবলৈ পাবা ইয়াতে এটা প্ৰচিড বুলি অপশ্যন, তো ইয়াতে ক্লিক কৰিব লাগিব। কৰাৰ পিছত আপোনালোকৰ KYC কৰিবৰ কাৰণে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো দিব লাগিব। তো চাওক, মই ইয়াতে প্ৰচিড বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিলোঁ। কৰাৰ পিছত এটা কণ্ডিশ্যন আছে, ইয়াতে কণ্ডিশ্যন ক্লিক কৰি ছাবমিট বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। কৰাৰ পিছত ছাবমিট মাৰিব। তাৰপিছত ইয়াতে আপোনালোকৰ আধাৰ নম্বৰটো বহাই দিব লাগিব। তো চাওক, মই আধাৰ নম্বৰটো বহাই দিছোঁ। সেইটো নম্বৰত এটা OTP যাব, যিটো নম্বৰতে আধাৰ কাৰ্ডৰ খুলিছে সেইটো নম্বৰত এটা OTP যাব। তো ছাবমিট অপশ্যন কৰি দিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত সেই OTPটো ইয়াতে বহাই দিলোঁ। তাৰপিছত এলাউ বুলি এটা অপশ্যন আছে, টাৰ্ম এণ্ড কণ্ডিশ্যন চব এলাউ কৰি দিব। তো মই এলাউ কৰি দিছোঁ, দেখিবলৈ পাইছে। এতিয়া আপোনালোকৰ এটা চেল্ফি লাগিব। তো আপোনালোকে ইয়াতে চেল্ফিটো দিব লাগিব আপোনালোকৰ। তো মই ইয়াতে চেল্ফিটো দি দিছোঁ, আপোনালোকে দেখিবলৈ পাইছে। আপোনালোকৰ যদি চেল্ফিটো ক্লিয়াৰ নাহে, আপোনালোকে এক কাম কৰিব পাৰিব, ৰিটেক বুলি এটা অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। আৰু যদি আপোনালোকৰ ক্লিয়াৰ আহে, আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। তো মই ছাবমিটত ক্লিক কৰি দিলোঁ, আপোনালোকে দেখিবলৈ পাইছে। তাৰপিছত আপোনালোকে তলত দেখিবলৈ পাব এটা নেক্সট বুলি অপশ্যন। তো মই ইয়াতে নেক্সট বুলি অপশ্যনটো আছে যে, ইয়াতে ক্লিক কৰি দিলোঁ, দেখিবলৈ পাইছে। তো
চাওক তাৰপিছত ইয়াতে আপোনালোকৰ ফাদাৰ নেমটো দিব লাগিব, মাদাৰ নেমটো দিব লাগিব, দেখিবলৈ পাইছে। আৰু তলত দেখিবলৈ পাইছে এনুৱেল ইনকাম, ইয়াতে আপোনালোকে এনুৱেল ইনকামটো দি দিব, আপোনালোকে কিমান এনুৱেল ইনকাম হয় ইয়াতে বহাই দিব। তাৰপিছত আপোনালোকে ইয়াতে অকুপেশ্যন দিব লাগিব, আপোনালোকে ষ্টুডেণ্ট হ'লে ষ্টুডেণ্ট দি দিব, আপোনালোকে কোনো এটা প্ৰফেশ্যনেল কাম কৰি থাকিলে বহাই দিব। তো আপোনালোকে দেখিবলৈ পাইছে, আপোনালোকে মেৰিটেল ষ্টেটাছ এতিয়া চাব পাৰিব। তাৰপিছত নেক্সট ক্লিক কৰিব। তো চাওক মই ক্লিক কৰিলোঁ, কৰাৰ পিছত আপোনালোকে এতিয়া আহিল নমিনিৰ কথা। তো আপোনালোকে যদি নমিনি দিয়া মন থাকে আপোনালোকে ইয়াতে নমিনিটো বহুৱাই দিব পাৰিব, আৰু যদি দিয়াৰ মন নাই আপোনালোকে নেদিলেও হ'ব। চ' মই দিয়া নাই, আপোনালোকে লেফ্ট চাইডে দেখিবলৈ পাইছে ইয়াতে ক্লিক কৰিব, আৰু যদি দিয়াৰ আছে নেক্সটত ক্লিক কৰিব। তো আপোনালোকে জফি মানে NSDL বেংকৰ জফিৰ এটা এডভান্টেজ আছে, তো ইয়াতে দেখিবলৈ পাব কেনেকুৱা এডভান্টেজ আছে, কিমান ইণ্টাৰেষ্ট দিয়ে। তো আপোনালোকে ইয়াতে ভালদৰে চাই আপোনালোকে প্ৰচিডত ক্লিক কৰিব। তো মই প্ৰচিডত ক্লিক কৰিলোঁ, কৰিছে। তাৰপিছত আপোনালোকে ডেবিট কাৰ্ডৰ কাৰণে ক্লিক কৰিব লাগিব ৰূপে। তো তাৰপিছত মই ক্লিক কৰিলোঁ, তো দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে তো লেফ্ট চাইডত যে আছে ইয়াতে ক্লিক কৰিব, কৰিছে। আপোনালোকৰ একাউণ্ট এতিয়া ছাকচেছফুল হৈছে। তাৰপিছত প্ৰচিড মাৰি দিব। প্ৰচিড মাৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এতিয়া আপোনালোকৰ একাউণ্টটো হৈ গৈছে। আপোনালোকৰ একাউণ্ট নম্বৰ আহি যাব, আপোনালোকৰ IFSC কোড আহি যাব। তাৰপিছত আপোনালোকে নেক্সট অপশ্যনটো দেখিবলৈ পাব, তো ইয়াতে ক্লিক কৰিব লাগিব। তো মই চাওক ক্লিক কৰি দিলোঁ। তো আপোনালোকে নেক্সট অপশ্যন যে আছে ইয়াতে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনালোকে নেক্সট আৰু এটা অপশ্যন আছে ইয়াতেও ক্লিক কৰিব লাগিব। তাৰপিছত ছাবমিট ক্লিক কৰিব। তাৰপিছত বেক হৈ যাব লাগিব। বেক হোৱাৰ পিছত আপোনালোকে যে পিনটো বনাইছিলে ইয়াতে পিনটো বহুৱাই দিব লাগিব। তো চাওক মই পিনটো ইয়াতে বহুৱাই দিছোঁ। বহুৱাই দিয়াৰ পিছত আপোনালোকে ৰাইট চাইডত দেখিবলৈ পাব এটা ৰাইট এৰে, ইয়াতে আপোনালোকে ৰাইট এৰিয়াটোত আপোনালোকে ক্লিক কৰিব লাগিব। তো চাওক মই পিনটো বহুৱাই দিছোঁ, তাৰপিছত ৰাইট এৰিয়াটোত বহাই দিলোঁ। তো আপোনালোকে দেখিবলৈ পাইছে ইয়াতে একাউণ্ট নম্বৰ, তাৰপিছত আপোনালোকৰ কি আছিলে। তো আপোনালোকে পিনটো বহুৱাই দিয়ক, মই বহুৱা নাছিলোঁ। চাওক মই বহাই দিছোঁ পিনটো। বহোৱাৰ পিছত আপোনালোকৰ একাউণ্ট নম্বৰ আহিব, IFSC কোড আহিব, ব্ৰাঞ্চ আহিব, চব আহি যাব। আপোনালোকে এইটো এপৰ জৰিয়তে আপোনালোকে ৰিচাৰ্জ, তাৰপিছত UPI ইত্যাদি চব কৰিব পাৰিব। তো মই এতিয়া এক কাম কৰোঁ, তো তোমালোকক মই দেখুৱাই আছোঁ ডেবিট কাৰ্ডটো কেনেকুৱা। তো আপোনালোকে ভাৰ্চুৱেল ডেবিট কাৰ্ডটো ইয়াতে দেখিবলৈ পাব, মই দেখুৱাই আছোঁ। আপোনালোকে ওপৰত দেখিবলৈ পাব UPI CPI চব অপশ্যন। তো আপোনালোকক দেখুৱাই আছোঁ মই। চ' মই কাৰ্ডৰ অপশ্যনত আহি ডেবিট কাৰ্ডত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আপোনালোকে কাৰেণ্ট ইছ্যু বুলি এটা কিবা আহিব, তো ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে কমাৰ্চ বুলি এটা অপশ্যন দেখিবলৈ পাব, ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়েছ বুলি অপশ্যন আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত আপোনালোকক অলপ টাইম ল'ব। তো টাইম লোৱাৰ পিছত আপোনালোকে ইয়াতে ছাকচেছফুলি বুলি দেখাব। তো দেখিবলৈ পাইছে মই বেক কৰিলোঁ। বেক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাব মোৰ ৰূপে ইটো হৈ গৈছে ডেবিট কাৰ্ডটো। তো আপোনালোকে চেক কৰি চাব পাৰিব, পিনটো ইয়াতে মাৰি দিলে আপোনালোকে চাব পাৰিব। তো এইখিনি তো আপোনালোকে যদি ডাউনলোড কৰিব খোজে তেনেহ'লে মই এই লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিম, ইয়াৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব প্লে ষ্ট'ৰৰ পৰা। তো এইখিনি আছিলে মোৰ ভিডিঅ'। এনেকুৱা যদি আপোনালোকৰ ফাইনেন্সিয়েল ভিডিঅ' লাগে তেনেহ'লে এই ভিডিঅ'টোত আপোনালোকে 2000 লাইক কৰিব লাগিব। তো আপোনালোকে এইখিনি মোৰ আশা আছিলে। থেংক ইউ ফৰ ৱাচিং।